গ্ৰাহকৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ সাপেখাতি শাখাৰ উদ্যোগত গ্ৰাহকসকলৰ মাজত শুক্ৰবাৰে কোভিড-19ৰ ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি বিতৰণ কৰে মাস্ক আৰু চেনিটাইজাৰ। বেংকৰ এনে পদক্ষেপক আদৰণি জনাইছে সাপেখাতিবাসীয়ে। डेप्यूटी मैनेजर हूँ पंजाब नेशनल बैंक। आज बैंक की तरफ से यहाँ पर मास्क और सैनिटाइजर बांटे गए हैं ताकि समाज में जागरूकता फैल सके कोरोना के खिलाफ और लोगों को बताया जा सके कि सामाजिक दूरी रखी जाए और मास्क पहने जाए। बैंक में आने जैसे भीड़ भाड़ इस जगह से जाने तो बच्चे और इस तरह का प्रयोग करें मास्क। আপোনালোকে মিডিয়াৰ মাজত আমি আন্তৰিক অভিনন্দন জনাইছোঁ। বিশেষকৈ DYT স্বাস্থ্য আমাৰ এই সামাজিক দূৰত্বৰ যি পৃথিৱীত যি ভয়াৱহতা ধৰিছে কৰোনাই, তাৰ কাৰণে আমি ৰাইজক সজাগতা কৰিবৰ কাৰণে আমি এই মাস্ক বিতৰণৰ ব্যৱস্থা লৈছোঁ। গতিকে আমাৰ বেংকত সকলো মানুহকে আমি সম্ভাষণ জনাই কৈছোঁ যে তেওঁলোকে যেন সদায় মাস্ক পৰিধান কৰি আহে আৰু সামাজিক দূৰত্ব বজাই ৰাখে। সেয়ে মোৰ সাপেখাতিৰ পৰা ৰূপামণি গগৈ ৰিপৰ্ট, টাইম লাইভ আছাম।